হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আজি মই কাঠফুলা চব্জি বনালোঁ। কাঠফুলা বা মাছৰুম। কাঠফুলা চব্জি মই কেনেদৰেনো বনালোঁ ব'লকচোন ভিডিঅ'টো চাওঁ। এয়া দেখিছে নহয়, কাঠফুলাখিনি লৈ লৈছোঁ আৰু এডোখৰ হৈছে ওলাই থকা বেয়াডোখৰ কাটি লৈছোঁ। আৰু এতিয়া মই কাঠফুলাখিনি হাতেৰে চিৰি সৰু সৰুকৈ বাতিত এৰুৱাই ল'ম। এনেদৰে হাতেৰে ফালি দিছোঁ। এনেদৰে গোটেই কাঠফুলাখিনি মই বাতিটোত উলিয়াই ল'ম। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এয়া এতিয়া ছিঙি হৈ গ'ল মোৰ। অলপ দেৰি কাৰণে মই 5 মিনিটৰ কাৰণে গৰম পানী দি কাঠফুলাখিনি তিয়াই ৰাখিম। এনেদৰে 5 মিনিট তিয়াই ৰখাৰ পাছত মই এটা হেৰেঙা খৰাহী লৈ তাত কাঠফুলাখিনি টুকি ল'ম। কাৰণ কাঠফুলাখিনিত পানী ৰৈ থাকিলে কাঠফুলাখিনি খাবলৈ বেয়া লাগিব। সেয়ে এতিয়া মই কাঠফুলাখিনি হেৰেঙা খৰাহীটোত উলিয়াই লৈছোঁ। আৰু পানীখিনি যাবৰ কাৰণে মই এতিয়া কাঠফুলাখিনি হেৰেঙা খৰাহীটোত ভালদৰে মেলি দিছোঁ। এতিয়া লৈছোঁ মই 2টা বিলাহী কাটি লৈছোঁ আৰু 2টা পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া 2টা, শুকান জলকীয়া 2টা, এখন তেজপাত আৰু আদা নহৰু পিচি লৈছোঁ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দি তাত তেল দি দিম। এয়া এতিয়া তেল গৰম হোৱাৰ পাছত মই দিছোঁ 2টা শুকান জলকীয়া আৰু এতিয়া দিম তেজপাতখন। এতিয়া মই পিঁয়াজখিনি তেলত অলপ দেৰি ভাজি ল'ম। এতিয়া মই কেঁচা জলকীয়া 2টা দি দিছোঁ তেলত আৰু নহৰু আদা পেষ্টটো দি দিছোঁ তাত। এতিয়া আকৌ অলপ দেৰি লৰাই ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভাজি হৈ যোৱাৰ পাছত মই ইয়াত বিলাহীখিনি দি লৈছোঁ আৰু বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে মই বিলাহীখিনি ভাজি ল'ম। এতিয়া মই বিলাহীখিনিৰ ওপৰত দি ল'ম হালধি দিম জোখমতে আৰু দিম সোৱাদ অনুসৰি অলপমান নিমখ দিছোঁ। এয়া দেখিছে নহয়। এতিয়া মই বিলাহীখিনি সিজিবৰ কাৰণে ঢাকনখন লগাই দিম আৰু এয়া দেখিছে নহয়, বিলাহীখিনি মোৰ অলপ অলপ গলি গৈছে। এনেদৰে বিলাহীখিনি সিজি গৈছে। অলপ গলি যোৱাৰ পাছতে বিলাহীখিনি মই এতিয়া জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি এচামুচ আৰু কাশ্মীৰী মিৰ্চ 1 চামুচ দিছোঁ। এতিয়া মই গোটেইখিনি অলপ দেৰি কাৰণে লৰাই সিজাই ল'ম। এইখিনি যেতিয়ালৈকে লৰাই থাকিম যেতিয়া বিলাহীখিনিলৈকে ওপৰলৈকে তেল বিৰিঙি আহিব। এয়া দেখিছে নহয়, অলপ অলপকৈ তেলটো বিৰিঙি আহিছে। এতিয়া মই ইয়াৰ ওপৰতে এতিয়া কাঠফুলাখিনি দি ল'ম। এয়া এতিয়া মই কাঠফুলাখিনি দি যাম। এতিয়া মই কাঠফুলাখিনি লৰাই গোটেই মছলাখিনি যাতে কাঠফুলাত লাগি যায় তেনেদৰে কাঠফুলাখিনি লৰাই লাহে লাহে মছলাখিনি গাত লগাই দিম। তেতিয়া খাবলৈ ভাল হ'ব আৰু সকলো কাঠফুলাতে মছলাখিনি সোমাই যাব।
এনেদৰে লৰাই লোৱা পাছত এতিয়া মছলাখিনি যেতিয়া লাগি গৈছে মই অলপ দেৰিৰ কাৰণে ঢাকি ল'ম। এয়া দেখিছে নহয় কাঠফুলাৰ পৰা পানী ওলাই গৈছে। এনেদৰে পানীখিনি মই আকৌ শুকাবৰ কাৰণে অলপ দেৰি লৰাই থাকিব লাগিব। এতিয়া মই অলপ দেৰিৰ কাৰণে আকৌ পানীখিনি শুকাবৰ কাৰণে ঢাকি ৰাখিম। এতিয়া মোৰ কাঠফুলাখিনি একেবাৰে পানী নাইকিয়া হৈ গৈছে, শুকান হৈ। যদি আপোনালোকে শুকানকৈ খাব মন কৰে তেতিয়া শুকানকৈও খাব পাৰে। আৰু মই ভাবিছোঁ মই কাঠফুলাখিনি অকণমান গ্ৰেভি কৰিম, সেইকাৰণে অলপমান গৰম পানী দি দিছোঁ। এতিয়া মই পানী দি আকৌ অলপ দেৰিৰ কাৰণে ঢাকি থ'ম। প্ৰায় 15 মিনিটমানৰ পাছত মোৰ এয়া কাঠফুলাখিনি এতিয়া হৈ গৈছে। দেখিছে নহয় কিমান ধুনীয়াকৈ অলপো নভঙাকৈ মই কাঠফুলাখিনি বনালোঁ। আপোনালোকেও এনেদৰে বনাই খাবচোন, খাবলৈ বহুত ভাল লাগে। এয়া দেখিছে, এতিয়া মই বাতিটোত উলিয়াই ল'ম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।